জনাইছো অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 25 জুলাই। আজিৰ দিনটোত অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। এই মুহূৰ্তত জনাইছো আমাৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ, এটা ডাঙৰ খবৰ। এবাৰ হিতাধিকাৰীক গড়ে গড়ে যোগান ধৰা হ'ব ৰেচন সামগ্ৰী। যোগান মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ এক ডাঙৰ ঘোষণা। ৰাজ্যৰ যোগান বিভাগে ছত্তীশগড়ৰ আৰ্হিত গঢ়ি তোলা হ'ব বুলি মন্তব্য কৰিছে। আৰু ছত্তীশগড়ৰ দৰে অসমতো হিতাধিকাৰীৰ ঘৰে ঘৰে যোগান ধৰা হ'ব PDSৰ সামগ্ৰী অৰ্থাৎ ৰেচন কাৰ্ডৰ চাউল। আৰু তৃতীয় চতুৰ্থ বৰ্গৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰীৰ পৰিয়ালকো সামৰি লোৱা হ'ব এইবাৰ খাদ্য সুৰক্ষাৰ যোজনাত। তাৰ বাবে আইন সংশোধনৰ প্ৰয়োজন হ'ব বুলি মন্তব্য কৰিছে এবাৰ ৰঞ্জিত কুমাৰ দাসে। ৰাজ্যত নতুনকৈ 40 লাখ লোকক দিয়া হ'ব ৰেচন কাৰ্ড। ইতিমধ্যে প্ৰস্তুত হৈ উঠিছে 29 লাখ হিতাধিকাৰীৰ তালিকা। এই হিতাধিকাৰীসকলে চাউলৰ লগতে 5 লাখ টকাৰ আয়ুষ্মান কাৰ্ডৰ সুবিধাও লাভ কৰিব। আৰু শ লোকে এইবাৰ হেৰুৱাব চাকৰি। এই মুহূৰ্তত জনাইছো আমাৰ দ্বিতীয় নম্বৰ খবৰটোলৈ। আমাৰ দ্বিতীয় নম্বৰ খবৰতে আছে নিবনুৱা যুৱক যুৱতীৰ বাবে এটা বেয়া খবৰ। বিলুপ্ত হ'ব ৰাজ্যৰ প্ৰশাসনৰ 50% পদ। 1 লাখ নিযুক্তি প্ৰক্ৰিয়াৰ মাজতে লাখ লাখ নিবনুৱালৈ আহিছে এটা দুখবৰ। অপ্ৰয়োজনীয় পদ বিলুপ্ত কৰিবলৈ প্ৰতিটো বিভাগলৈ কৰ্মচাৰী বিভাগৰ নিৰ্দেশ। চতুৰ্থ বৰ্গ ৰণীয় শাখা কম্পিউটাৰ অপাৰেটৰৰ লগতে তৃতীয় বৰ্গৰ অধিকাংশ পদত নাথাকিব অস্তিত্ব। অফিচ কাৰ্যকৰী কৰাৰ বাবে অপ্ৰয়োজনীয় নোহোৱা হ'ব বহু পদ। আৰু প্ৰয়োজনীয়তাৰ বাবে খালী হৈ থকা পদসমূহ শীঘ্ৰে বিলুপ্ত কৰিবলৈ নিৰ্দেশনা জাৰি। বিত্ত বিভাগৰ সৈতে আলোচনা কৰি ব্যৱস্থা ল'বলৈ নিৰ্দেশ এবাৰ কৰ্মচাৰী বিভাগৰ। এই মুহূৰ্তত জনাইছো আমাৰ তৃতীয় নম্বৰ খবৰটোলৈ। আমাৰ তৃতীয় নম্বৰ খবৰতে আছে এটা ডাঙৰ খবৰ। সমষ্টি পুনৰ নিৰ্ধাৰক লৈ উচ্চতম ন্যায়ালয়ে দিছে এবাৰ ডাঙৰ খবৰ। সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া স্থগিত নকৰিলে উচ্চতম ন্যায়ালয়ে। কেৱল নিৰ্বাচনী আয়োগলৈ জাননী জাৰি কৰিছে উচ্চতম ন্যায়ালয়ে। 3 সপ্তাহৰ ভিতৰত শপতনামা দাখিল কৰিব লাগিব নিৰ্বাচন আয়োগে। অসমত অব্যাহত থাকিব সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া, উচ্চতম ন্যায়ালয়ৰ ঘোষণা। আমি স্থগিত ৰাখিব নোৱাৰো সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া, CJI DY চন্দ্ৰচূড়ে এই মন্তব্য কৰিছে। আৰু সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ উচ্চতম ন্যায়ালয়ে এই খবৰ ডাঙৰ দিছে। সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া স্থগিত নকৰিলে উচ্চতম ন্যায়ালয়ে। আৰু কেৱল নিৰ্বাচনী আয়োগলৈ জাননী জাৰি কৰিছে উচ্চতম ন্যায়ালয়ে। 3 সপ্তাহৰ ভিতৰত শপতনামা দাখিল কৰিব লাগিব নিৰ্বাচন আয়োগে। অসমত অব্যাহত থাকিব সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া, এই মন্তব্য কৰিছে উচ্চতম ন্যায়ালয়ৰ তৰফৰ পৰা। এই মুহূৰ্তত জনাইছো আমাৰ 4 নম্বৰ খবৰটোলৈ। আমাৰ 4 নম্বৰ খবৰতে আছে ডাঙৰ খবৰ। ৰাজ্যত জোকাৰি যোৱা হত্যাকাণ্ড ৰাজীৱ ৰহমানৰ শাস্তিৰ দাবীত গোলাঘাট জিলা বন্ধৰ আহ্বান এবাৰ বিশ্ব হিন্দু পৰিষদৰ। কাইলৈ 12 ঘণ্টীয়া গোলাঘাট জিলা বন্ধৰ আহ্বান এবাৰ বিশ্ব হিন্দু পৰিষদৰ। নাজিবুৰ ৰহমানৰ শাস্তিৰ দাবীত এই বন্ধৰ আহ্বান এবাৰ হিন্দুত্ববাদী সংগঠনৰ। নিজৰ শহুৰ শাহু আৰু পত্নীক হত্যা কৰিছিল নাজিবুৰ ৰহমানে। ইফালে 9মহীয়া সন্তানক কোলাত লৈ আত্মসমৰ্পণ কৰিছিল নাজিবুৰে। হিন্দু বুলি পৰিচয় দি সংমিত্ৰা ঘোষক নাজিবুৰে দীৰ্ঘদিনে প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপিত কৰিছে হিন্দু পৰিষদে। ইফালে নাজিবুৰ ৰহমানৰ শাস্তিৰ দাবীত গোলাঘাট জিলা বন্ধৰ আহ্বান বিশ্ব হিন্দু পৰিষদৰ। এই মুহূৰ্তত জনাইছো এক ডাঙৰ খবৰ। কাইলৈ 12 ঘণ্টীয়া গোলাঘাট জিলা বন্ধৰ আহ্বান জনাইছিল বিশ্ব হিন্দু পৰিষদে। ইফালে নাজিবুৰ ৰহমানৰ শাস্তিৰ দাবীত এই বন্ধৰ আহ্বান হিন্দুত্ববাদী সংগঠনৰ। আৰু নিজৰ শহুৰ শাহু আৰু পত্নীক হত্যা কৰিছিল নাজিবুৰ ৰহমানে, যাৰ বাবে 12 ঘণ্টাৰ বন্ধৰ আহ্বান জনাইছিল হিন্দু পৰিষদে।